হাল বলো বোলে ৰাতিৰ পৰা খাবা নুকুলে কাটিৰ পৰাই তাৰ পৰাই ধৰিলো লোহাৰ বেপাৰত। এতিয়া লোহাৰ বেপাৰত আহিলি বাইদেউহেঁতে কয় কি ঐ বেপাৰী কি ল? তেতিয়া কওঁ আৰু ভাঙা চিঙা লোহা টিং প্লাষ্টিক গাড়ীৰ হাল নাঙালৰ ফাল নাই যদি যাই থাকাই ভাল। আছে যদি মতামত মাত দিবা ফটাফট। ঠেলা ধুৰা দংকলৰ মূৰা চাইকেলৰ হেণ্ডেল প্লাষ্টিকৰ চেণ্ডেল চাইকেলৰ চাবি ভাঙা চিঙা বিচাৰিলিহে পাবি, নিবিচাৰিলি নাপা। চাইকেলো কেৰিয়া ভাঙা ফুটা চৰিয়া ভাঙা চিঙা কটাৰী চেল মৰা বেটেৰী চব লওঁ। চাইকেলৰ বেল ভাঙা চিঙা বেপাৰী গেল। আছে যদি মাত লগালে মাল হ'ব চেল, আৰু যদি 2 নম্বৰী দিয়া থানাত হ'ব জেল। ভাঙা চিঙা লোহা এই বতৰত 30 চলি কেনেকে পোহা। দুপৰীয়া হ'লে যিডালহে গৰম, মালিকিনিও নকৰে মৰম, দেহা হৈ গৈছে নৰম। গৰমত ঠাণ্ডা চানা মাছৰ আঞ্জা টকা পইচা দিবা নোৱাৰিলেই মালিকিনি ল'ব দাণ্ডা। মৰণৰ ভাষণা হৈছে সেইখনতে দাউৰি আছো না ৰ'দে বতাহে।